সো ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ কম্পিটিটিভ ষ্টাডিজ ইউটিউব চেনেলটিলৈ। আজি আমি বিশেষকৈ 22,000 ভেকেঞ্চি যিটো ওলাব তাৰ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। কেনেদৰে হ'ব মোৰ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি, কি বুকছ পঢ়িম, টপিকছ, ছাব টপিকছ, চিলেবাছ গোটেইখিনি বস্তুৰ ওপৰত আলোচনা কৰিম। কম্পিটিশ্যন বহুতে হাই, চ' আপুনি যদি প্লেনিং নকৰে কেনেকৈ পঢ়িব, কি পঢ়িব, তেতিয়াহ'লে এক্সাম ক্ৰেক কৰাৰ চান্সেছ বহুতে কম হৈ যাব। চ' এই ভিডিঅ'টোত মই গোটেইখিনি ষ্ট্ৰেটেজি লৈ আহিছোঁ। আপুনি থাম্বনেইল দেখি কিনে বুজি পাইছে চাগে কি ভিডিঅ'টো হ'ব প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিৰ ওপৰত। চ' মই গোটেইখিনি বস্তুবিলাক থৰলি ডিছকাছ কৰিম এই ভিডিঅ'টোত। চ' আগতে চিলেবাছটো ডিছকাছ কৰিলোঁ। লাষ্ট যিটো ADRE এক্সাম হৈছিলে তাতে কি চিলেবাছ আছিলে অলপ চালে মই সকলোৱে বুজিব পাৰিম যে আগন্তুক এক্সামৰ চিলেবাছ কেনেকুৱা হ'ব। আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে বেলেগকৈ পঢ়িব নালাগে। আপুনি যদি গ্ৰেড 4ৰ বাবে প্ৰিপাৰেশ্যন কৰিছে তথাপিও মই ছাজেষ্ট কৰিম আপুনি গ্ৰেড 3ৰ প্ৰিপাৰেশ্যনে কৰা, কেনেকৈ এক্সামৰ কম্পিটিশ্যন বহুতে হাই হ'ব। চ' আপুনি যদি গ্ৰেড 4ৰ বাবে এপ্লাই কৰিছে তথাপি আপুনি গ্ৰেড 3ৰ যিবিলাক চিলেবাছ আছে সেইবিলাক ভালকৈ চাই লওক। আৰু মই এইটো আশা আপোনাক দিব পাৰিম যে মই যেনেকৈ ডিছকাছ কৰিম সেইদৰে আপুনি যদি পঢ়ে তেতিয়াহ'লে আপোনাৰ চিট এটা কনফাৰ্ম হৈ যাব, তাতে কোনো ডাউট নাই। চ' মই GK GS, কাৰেণ্ট এফেয়াৰ্ছ আৰু ছ'চিয়েল ছায়েন্স আৰু জেনেৰেল ছায়েন্সৰ যিটো পৰ্শ্যন আহে তাৰ পৰা কি টপিকছ ইম্পৰ্টেণ্ট হ'ব এইটো মই ডিছকাছ কৰিম। তাতে মেইনলি হ'ব হিষ্ট্ৰী, তাতে ইণ্ডিয়ান হিষ্ট্ৰী আহিব, যেনেকৈ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া, তাৰপিছত এনচিয়েণ্ট হিষ্ট্ৰী অফ ইণ্ডিয়া, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, বুদ্ধিজম, জৈনিজম এটচেট্ৰা আপোনাৰ আহিব পাৰে। বুদ্ধিজম, জৈনিজম ইয়াতে মই কিয় ইনক্লুড কৰিছোঁ, কেনেকৈ আপুনি যদি গ্ৰেড 3 এপ্লাই কৰিছে, যেনেকৈ বেলেগ কোনো ডিপাৰ্টমেণ্টেল এক্সাম যেনেকৈ আছাম পুলিচৰ SI হওক, নহ'লে DME, DHSৰ এক্সামো আপুনি এপ্লাই কৰিছে, তেতিয়াহ'লে আপুনি বুদ্ধিজম, জৈনিজম এইবোৰ টপিকৰ ওপৰত লাষ্ট টাইমত কুৱেশ্যন আহিছে দেখা গৈছে। আৰু তাৰপিছত আছাম হিষ্ট্ৰীৰ পৰা থাকিব যেনেকৈ এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম, মডাৰ্ণ হিষ্ট্ৰী, তাৰপিছত ইম্পৰ্টেণ্ট বেটেলছ এণ্ড ৰেবেলিয়নছ, যেনেকৈ মোৱামৰীয়া ৰেবেলিয়নছ আছে, তাৰপিছত শৰাইঘাটৰ যুদ্ধ আছে, এইবিলাক বহুতে ইম্পৰ্টেণ্ট হৈ যায়। তাৰপিছত মই যদি চাওঁ জিঅ'গ্ৰাফী আছে, জিঅ'গ্ৰাফীটো বহুত ইম্পৰ্টেণ্ট হয়, যেনেকৈ কাণ্ট্ৰি কেপিটেল এইটো আপোনাৰ শিকিব লাগিব এনেদৰে। এইবিলাক গোটেইখিনি বস্তুৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ। ডেছক্ৰিপশ্যন বক্সত মই এটা কৰি কিনে টপিকৰ ওপৰত মই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিম, আপুনি তাৰ পৰা চালে গোটেইখিনি টপিকটো কভাৰ হৈ যাব। তাৰপিছত আছে ৰিভাৰ্ছ এণ্ড দেয়াৰ অৰিজিন, তাৰপিছত আছে মাউণ্টেইন ৰেঞ্জেছ, তাৰপিছত আছে ৱৰ্ল্ডছ লংগেষ্ট এণ্ড লাৰ্জেষ্ট, তাৰপিছত আছে ৰামছাৰ চাইটছ, নেশ্যনেল পাৰ্কছ, এইবোৰ বহুতেই ইম্পৰ্টেণ্ট হৈ যায় আপোনাৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে। নেক্সট টপিক আছে পলিটি। পলিটিৰ মাজতে আপোনাৰ কি থাকিব, পলিটিৰ মাজতে আপোনাৰ থাকিব ইম্পৰ্টেণ্ট আৰ্টিকলছ, ফাণ্ডামেণ্টেল ৰাইটছ, মেকিং অফ দি কনষ্টিটিউশ্যন, তাৰপিছত ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট যিবিলাক হৈছিলে এইবিলাক বহুতে ইম্পৰ্টেণ্ট হৈ যাব আপোনাৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে। চ' আপুনি এইবোৰ বস্তু ভালকৈ চাব লাগিব। আৰু কি আছে চাই লওঁ। আৰু আদাৰ টপিকছত আহিব যেনেকৈ গেমছ, আৰু গেমছটো কেইজন প্লেয়াৰে খেলে, তাৰপিছত আছে ৰামছাৰ চাইটছ, তাৰপিছত আছে আৰ্ট এণ্ড কালচাৰ, লিটাৰেচাৰ, কম্পিউটাৰ এডুকেশ্যন, এইবিলাক বহুতে ইম্পৰ্টেণ্ট হৈ যায় আপোনাৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে। স্পেচিয়েলি গ্ৰেড 3 যিকোনো এক্সাম যেনেকৈ DME, DHS, আছাম পুলিচৰ হওক, SIৰ হওক, নহ'লে আপোনাৰ ADRE এক্সাম হওক, গোটেইখিনি বস্তুৰ কাৰণে এনেধৰণৰ কুৱেশ্যনৰ ইম্পৰ্টেঞ্চ বহুতে বেছি। আৰু ইয়াৰ কাৰণে মই যিবিলাক বুক ৰেকমেণ্ড কৰিম এইটো হ'ল জেনেৰেল নলেজ লুচেণ্টৰ, এইটো বহুতেই ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত আছাম ইয়াৰবুকৰ পৰা আপুনি আছামৰ গোটেইখিনি বস্তু পাই যাব একে জেগাত। চ' এই দুইখন বুক বহুতে ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট বুক হয় এই দুইখনৰ পৰা আপুনি চাব পাৰিব। আৰু মই গোটেইখিনি ছাব টপিক্সৰ ওপৰত অলৰেডি ভিডিঅ' বনাই থৈছোঁ। গোটেইখিনি ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰি দিম, আপুনি তাৰ পৰা ডাইৰেক্টলি চাব পাৰিব। নেক্সট যদি মই চাওঁ তেতিয়াহ'লে মেথমেটিক্সত কি আহে, তাতে টপিকছ আছে যেনেকৈ চিম্প্লিফিকেশ্যন, LCM এণ্ড HCF আহে, নাম্বাৰ ছিষ্টেমৰ পৰা কুৱেশ্যন আহে, তাৰপিছত পাৰ্চেণ্টেজৰ কুৱেশ্যন আহে, টাইম এণ্ড ৱাৰ্কৰ কুৱেশ্যন আহে, মেনচুৰেশ্যন যেনেকৈ আপোনাক এটা ফৰ্মুলা দি দিব যে এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে, তেওঁৰ কালীন কিমান হ'ব এইটো আপোনাৰ ওলাব লাগিব, এনেকুৱা টাইপৰ কুৱেশ্যন মেনচুৰেশ্যনত আহে। তাৰপিছত টাইম এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন আহিব, চিম্পল ইণ্টাৰেষ্টৰ ওপৰতো কুৱেশ্যন আহিব। মই আপোনাক ক'ম ইয়াৰ ওপৰত মই অলৰেডি কেইটামান টপিকৰ ভিডিঅ' বনাই থৈছোঁ, তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি আছোঁ। আপুনি তাৰ পৰা চাই কিনে যিকোনো এটা কম্পিটিটিভ এক্সামৰ এৰিথমেটিকৰ এনেকুৱা বুক লৈ ল'লে তাৰ পৰা আপুনি প্ৰেক্টিছ কৰিব পাৰিব। নেক্সট যদি চাওঁ ইংলিছৰ ওপৰত, ইংলিছৰ মেইনলি টপিক আছে যেনেকৈ চিননিমছ, এণ্টনিমছ, ইডিয়ম এণ্ড ফ্ৰেজেছ আৰু এৰৰ ডিটেকশ্যন।
এইবিলাক বস্তু আপুনি ক'ৰ পৰা পাই যাব চিনোনিম এণ্টোনিমছৰ কাৰণে মই ইয়াতে এটা বুক ৰেকমেণ্ড কৰিম এইটো হ'ল ৱৰ্ড পাৱাৰ ৰুট ৱৰ্ডছ বাই মনীষা বনছল মেম এইটো বহুতেই ইম্পৰ্টেণ্ট মই আগতেও কেতিয়াবা কৈছোঁ চাগে ভিডিঅ'ত আৰু তাৰপিছত আপুনি গ্ৰামাৰৰ কাৰণে আপোনাক ৰেকমেণ্ড কৰিম মই দি বেষ্ট বুক ইংলিছ বাই নিতু সিং নিতু সিঙৰ গ্ৰামাৰৰ বুকখন বহুতেই ইম্পৰ্টেণ্ট ইয়াৰ পৰা আপুনি গোটেইখিনি গ্ৰামাৰ যেনেকৈ এৰৰ ডিটেকশ্যন ইডিয়ম ফ্ৰেজেছ এইবিলাক বস্তু পাই যাব তাতে নেক্সট হ'ল ৰিজনিঙৰ যিবিলাক ইম্পৰ্টেণ্ট টপিক এইবিলাক হ'ল চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন আহে নাম্বাৰ ছিৰিজৰ কুৱেশ্যন আহে ফিগাৰ এনালজিৰ কুৱেশ্যন আহে কাউণ্টিং ফিগাৰ্ছৰ কুৱেশ্যন আহিছে লাষ্ট টাইম তাৰপিছত ভেন ডায়েগ্ৰাম আহে ভাৰ্বেল ৰিজনিং এইবিলাক আহে আৰু ৰিজনিঙৰ কাৰণে আপোনাক বুক ৰেকমেণ্ড কৰিম এছ চান্দৰ যিটো আছে ভাৰ্বেল এণ্ড নট ভাৰ্বেল ৰিজনিং এইটো ইম্পৰ্টেণ্ট হৈ যাব আপুনি লাগিলে কিনিব পাৰিব নহ'লে একো নাই কিছুমান টপিকৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম আৰু বেলেগ যিটো লাগিব যিটো টপিকৰ ওপৰত ভিডিঅ' লাগিব আপোনাৰ সেইটো মোক ক'লে মই নতুনকৈ ভিডিঅ' বনাই দিম ইমানখিনি হ'ল মোৰ চিলেবাছ আৰু ইয়াতে যিমানখিনি টপিক মই ডিছকাছ কৰিছোঁ সেইবিলাক যদি আপুনি ভালকৈ চাই যায় তেতিয়াহ'লে মই আপোনাক গেৰেণ্টি দিব পাৰিম যে আপুনি আপোনাৰ এটা ছিট কনফাৰ্ম কৰিব পাৰিব যিকোনো কম্পিটিটিভ এক্সামত আৰু মই আকৌ এবাৰ কৈ দিছোঁ এইবিলাক টপিকৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ মই ডেছক্ৰিপশ্যন বক্সত লিংকটো প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি ডাইৰেক্টলি টপিকখিনি চাৰ্চ কৰি কিনে চাব পাৰিব চ' আজিৰ কাৰণে ইমানখিনি আছিল প্ৰিপাৰেশ্যনটো ভালকৈ চলাব লাগিব বেছি দিন টাইম নাই কেনেকৈ জুলাই মাহত আপোনাৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈ যাব আৰু মই আশা কৰিছোঁ অক্টোবৰ নহ'লে নৱেম্বৰৰ ভিতৰত আপোনাৰ এক্সামটো হৈ যাব তেতিয়াহ'লে হাতত বেছি দিন নাই আৰু চ' আপুনি প্ৰিপাৰেশ্যনটো ভালকৈ চলাওক আৰু বেষ্ট অফ লাক ফৰ ইউৰ আপকামিং এক্সামিনেশ্যন